নমস্কাৰ, আজি মই আপোনালোকক ছজিনাৰ চৰচৰী বনাই দেখুৱাম। আৰু তাৰ বাবে মই লৈছোঁ ইয়াত ছজিনা কেইডালমান, বিলাহী আচলতে দুটামানেই লাগিছিলে, মোৰ ওচৰত নাই বাবে এটা দিলোঁ। আৰু ইয়াত জলকীয়া এটা আৰু এটা পিঁয়াজ আৰু নহৰু, আদা আৰু আলু 3টা আৰু অলপ লৈছোঁ সৰিয়হ। আৰু এয়া দেখিছে মই বগা সৰিয়হখিনি ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পাছত একেবাৰে ল' ফ্লেমত মই এতিয়া এইখিনি অলপমান ভাজি ল'ম। সৰিয়হখিনি বেছিকৈ ভাজি নেপেলাব, নহ'লে তিতা হৈ যাবগৈ। আৰু এয়া মই ইমানকণ ৰঙচুৱা হওঁতে ৰাখি দিছোঁ। এয়া মই এনেদৰে কাঢ়ি ৰাখি থৈছোঁ, নহ'লে কেৰাহীত ৰাখি থ'লে আৰু পুৰি যোৱাৰ চান্স থাকে। আৰু এইখিনি মই পিহি ল'ম, আৰু এইখিনি মিক্সিত পিহাতকৈ হাতেৰে পিহিলে বেছি ভাল হয়, আৰু বেছি গুড়ি কৰি পিহি ল'ব নালাগে। আৰু এইখিনি মই এনেদৰে আধা পিছা কৰি লৈছোঁ। আৰু এয়া মই সকলোখিনি কাটি ল'লোঁ। এয়া আলু আৰু ছজিনা সৰু সৰুকৈ কাটি লৈছোঁ, আৰু বিলাহী আৰু জলকীয়া এটা আৰু নহৰু আৰু এয়া আদা আৰু এয়া পিঁয়াজ কাটি লৈছোঁ সকলোখিনি। আৰু এখন কেৰাহী গৰম হ'বলৈ দি ইয়াতে মই অলপমান মিঠাতেল দিছোঁ, আৰু মিঠাতেল গৰম হোৱাৰ পাছত ইয়াতে মই দি দিছোঁ এতিয়া পিঁয়াজ দি দিছোঁ, আৰু নহৰু আৰু জলকীয়াও দি দিছোঁ একেলগতে। আৰু ইয়াতে মই অলপমান জিৰা দি দিছোঁ, গোটা জিৰা, ক'লা জিৰা। আৰু পিঁয়াজখিনি যেতিয়া অলপ ৰঙচুৱা হ'ল, তেতিয়া মই ইয়াতে কাটি ৰখা আলু কেইপিচ দি দিছোঁ। আলু কেইপিচ দিয়াৰ পিছত অলপ আলু কেইপিচ সিজিব দিছোঁ। আৰু এতিয়া আলুবোৰ অলপ সিজিবলৈ দিয়াৰ পিছত এতিয়া মই ইয়াতে দি দিম কাটি ৰখা ছজিনাবোৰ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দিম অলপমান নিমখ দিছোঁ, আৰু দিছোঁ অলপমান হালধি। আৰু ইয়াতে অলপমান দি দিছোঁ গৰম মছলা। আৰু এতিয়া অলপমান ঢাকন লগাই সিজিব দিছোঁ। এতিয়া মই ইয়াতে কাটি ৰখা বিলাহী দি দিছোঁ। বিলাহী দি দিয়াৰ পাছত এতিয়া মই গুড়ি কৰি ৰখা সৰিয়হখিনিও দি দিছোঁ ইয়াতে। আৰু এনেদৰে 1 মিনিটমান সময় মই ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে 1 বাতি পানী দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে ঢাকোন লগাই অলপমান উতলিব দিছোঁ। আৰু একেবাৰে শেষত মই অলপমান নেমু চেপি দিছোঁ। আৰু এয়া মোৰ প্ৰায় হৈ গৈছে ছজিনাৰ চৰচৰী। ছজিনাৰ চৰচৰী সকলোৱে বনাব জানেই যিহেতু, কিন্তু আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও এবাৰ এনেদৰে বনাই খাই চাব। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।